Good morning friends, মই জুলি বৰে আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। নেপালীতে ক'বলৈ মন কোনে সঁচাকৈ নেপালীতে গাবলৈ মন গাउने তোকে লৈ कसको घर को छोड़ियो मेरो दिलमा बस्यो हेऱ्यौ चोरी चोरियो मेरो दिलमा बस्यो कसको घर को छोड़ियो। আমাৰ ঘৰত যেহেতু সত্যনাৰায়ণ পূজা পতা হ'ব তাৰ বাবে সকলোৱে নিৰামিষ ভাত খাইছে। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ নিৰামিষ ভাত খোৱাৰ। সেয়ে আজি নিৰামিষ ভাততনো আমাৰ কি আইটেম আছে আপোনালোকক দেখুৱাম। এতিয়া আহকচোন চাওঁ মোৰ এই ভিডিঅ'টো আৰু কেনেকৈনো বনাওঁ নিৰামিষ ভাতৰ আইটেমখিনি আপোনালোকক দেখুৱাই যাম। কেৰাহীটো গৰম কৰি কেৰাহীটোত কেইটামান কেঁচা জলকীয়া কাটি দিলোঁ, তাত বিলাহী অলপ কাটিলোঁ আৰু কাটি অলপ সময় ভাজি কবি পাতখিনি দিলোঁ আৰু সৰু সৰু আলুগুটিখিনি দি দিছোঁ। আমাৰ ঘৰৰে আলুগুটি হয়। আলুগুটিখিনি দি ইয়াত নিমখ অলপ দি এতিয়া মিলাই দিছোঁ। কুকাৰত দালি বহাই দিয়া হৈছে। কেৰাহীৰ ভাজিখিনি কাঢ়ি লৈ কুকাৰৰ দালিখিনি এতিয়া কেৰাহীত বহাই দিয়া হৈছে। এয়া দালিত কাঠআলু আৰু কেইডালমান ঢেকীয়া দিয়া হৈছে। এয়া দালি হৈ গ'ল, চৰিয়াত ওলাই লৈছোঁ আৰু এয়া চাটনি হয় পদিনা আৰু মানিমুনি, তাত আদা অকণ দিছোঁ, জলকীয়া দিছোঁ আৰু এয়া ভাজি। ভাত খাই উঠি আহিলোঁ। এতিয়া মুহতি কৰিবলৈ পাঁচপাছৰ মছলা অকণ আৰু পাণ অকণ লৈছোঁ। এতিয়া আবেলি 3 বাজিছে। মায়ে চাউল জাৰি আছে, ধান বানি আনিছিলে দেউতাই। মায়ে চাউল জাৰি আছে, ঘৰৰে ধান আছিলে। দেউতাকে কৈছোঁ কাইলৈ আপুনি ক'ব তোমালোকৰ হেৰি নহয়, তাত সেয়া লাগি আছে বাৰু। এইজনী আমাৰ ঘৰৰ ছাগলী। তাই সদায় ভিতৰলৈ আহে ভাত খাবলৈ। আজিও আহিছে। তাই 2টা পোৱালি দিছে। পোৱালি দুটাই এইফালে মাতি আছে। পোৱালিকেইটা ওচৰলৈ যোৱা নাই, তাইকেইটা খাবলৈ লাগে। পোৱালি দুটাক দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এই 2টা পোৱালি কি ধুনীয়াকৈ চাই আছে মোৰ ফালে। আৰু লগতে মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।